ফ্ৰেণ্ডছ এতিয়া আমি আহি পালোঁ নগাঁৱৰ ৰহা আৰু ইয়াতে একচুৱেলি ব্ৰেকফাষ্ট আজি কৰা নহ'ল ৰাতিপুৱা সোনকালে দেৰি হ'ল অলপ আহোঁতে সেইটো কাৰণে ভাবিছোঁ এতিয়া ব্ৰেকফাষ্টটো কৰি ল'ম আৰু ব্ৰেকফাষ্ট কৰিবৰ কাৰণে এতিয়া এখন ৰেষ্টুৰেণ্ট আহিছোঁ ৰাজীৱে কৈছে ইয়াত বোলে বহুত ভাল পৰঠা চৰঠা কিবা কিবি পায় চ' চাওঁ কি পাওঁ চ' সেইটো হিচাপত আমি খাম এতিয়া খাই ব্ৰেকফাষ্ট কৰি তাৰপিছত ওলাই যাম আৰু আপোনালোকে লগত চাই যাব পিছফালে গোটেই কিবা কিবি লাগি গ'ল ৰাজীৱ পিছফালে কিবা লাগি গৈছে এনেকুৱা লাগি আছা পিছফালে লাগিছে বৰষুণত বহুত ভিজিছে ন হা একদম ব্লগ বনাব মানে কি লৈছে হা ঠিকে আছে বৰষুণত ভিজিল সেইটো কাৰণে বহুত টেনশ্যন পায় এতিয়া ব্লগ বনাব অলপ আহিছিল ফিটিঙত ঘৰৰ পৰা আহি ৰাস্তাত বৰষুণত ভিজিল আহি এখন হৈছে আমাৰ ইয়াতে যিহেতু বহুত ধুনীয়া পৰিৱেশ এটা আছে চ' সেইকাৰণে ইয়াত খাবৰ কাৰণে ৰখি লৈছিলোঁ ৰাস্তাৰ কিনাৰতে হয় আৰু চাওক সেইটো চাওক এইফালে এই পুখুৰী আছে বা এনেকুৱা মানে ৰেষ্ট ল'বৰ কাৰণে বহুত ধুনীয়া আৰু এইখিনি জেগাত বহুত কিবা কিবি আছে মানে ধাবা ৰেষ্টুৰেণ্ট কিবা কিবি সিফালে এখন আছে কিবা এখন খেৰৰ বনোৱা গোটেইখিনি আমি একচুৱেলি সেইখনত যোৱা নাই এইখনতে আহিছোঁ এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ কৰি কিনে আকৌ লগ পাম জাৰ্ণি কৰি ব্ৰেকফাষ্ট আহি গ'ল চাওক ব্ৰেকফাষ্ট আমি লৈছোঁ একচুৱেলি আলু পৰঠা লগত কণী আছে চব্জিটো একচুৱেলি খাই কিনে গম পাম ব্ৰেকফাষ্ট চ' এতিয়া খাই ল'ম খাই কিনে আপোনাক জনাই আছোঁ কেনেকুৱা হ'ব চব্জিটো চব্জি টেষ্টটো মজা আছে ত' ৰাজীৱ কেনেকুৱা লাগিছে তোমাৰ ৰাজীৱ কেনেকুৱা লাগিছে টোপনি আছা দেখোন ভাগৰ লাগিছে নেকি বৰষুণত জিকিলোঁ ন সেইকাৰণে আচ্ছা ৰাজীৱে একচুৱেলি আইডিয়া ইয়াৰে আছিলে চ' ইয়াতে স্পেচিয়েল পৰঠা বনাই ইয়াতে পৰঠা খাম চ' সেইটো কাৰণে পৰঠাটো পাই গৈছোঁ ইয়াতে খাই লওঁ খাই কিনে যাই আছোঁ এই ধাবাৰ স্পেচিয়েল চাইটো খাই দেখাই আছোঁ বহুত ধুনীয়া চাহ বনাইছে একচুৱেলি নগাঁও পালোঁ ইয়াতে ব্ৰেকফাষ্ট কৰি ওলালোঁ আৰু ব্ৰেকফাষ্টটোত একচুৱেলি বহুত ধুনীয়া আছিল আৰু ইয়াতে দামো বহুত নলয় পৰঠাত 40 rupees মানকৈ লৈছে আৰু আমলেটত 25 মান আৰু চাহটো একচুৱেলি খুবেই টেষ্টি আছিল চ' ইয়াতে আহিলে খাব পাৰে এইখন চাওক ৰোড ছাইড ৰেষ্টুৰেণ্ট আৰু ৰহাৰ ওচৰতে একচুৱেলি ত' জাগিৰোড পাৰ হৈ অলপ আহি কিনে 10 কিলোমিটাৰমান আহিলে আপোনালোকে পাই যাব এইখন চ' ইয়াতে আহিব যদি নগাঁও আহে কেতিয়াবা ত' ইয়াতে খাই যাব পাৰে আপোনালোকে হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা এতিয়া আহি পাইছোঁ চ' ভাবিলোঁ মন্দিৰটো আপোনালোকে একবাৰ দেখাই লৈ যাওঁ যিহেতু নগাঁও হৈছে এইটো বহুত ডাঙৰকৈ বনাইছে বহুত ভাল লাগে একচুৱেলি চ' এইটো দেখাই লৈ যাওঁ চাওক এইটো মন্দিৰটো কিমান ডাঙৰ এতিয়াও কমপ্লিট হোৱা নাই গোটেইখিনি এইটো আছে নগাঁৱৰ পৰা অলপ সোমাই আহিব লাগে নগাঁৱৰ পৰা বেছি নালাগে আপোনালোকৰ 10 কিলোমিটাৰমান হ'ব চ' ৰাজীৱ এতিয়া যাব ৰেডি ৰাজীৱ কি ক্ষমা কৰিবা নেকি মন্দিৰ কি ষ্টাৰ্ট হৈছে নেকি তো বনাই আছে ন ইয়াতে জোতা খেণ্ডাল খুলি যাব লাগিব ন হ'ল যাব পৰা হৈছে পিছে হনুমান মেলা ঠিক আছে বাৰু এইবাৰ মেলাত যাম ইয়াৰ পৰা তাৰপিছত লাঞ্চ কৰিব আছে আৰু নগাঁও আহি কিনে এখন ৰেষ্টুৰেণ্টত লৈছোঁ এতিয়া ৰেষ্টুৰেণ্টখনত আমি কিবা এটা খাই লওঁ তো ৰাজীৱ আছে মোৰ লগত তাৰপিছত জুচ খাম জুচ চুগাৰ অৰ্ডাৰ কৰিছোঁ এইবিলাক আছে ইয়াত এইখন মেনু ইয়াত চ' কিবা এটা জুচ অৰ্ডাৰ কৰি লওঁ আৰু জুচ খাম তাৰপিছত অলপ বাহিৰত যাম নগাঁও টাউনখন চাবলৈ চাই কিনে দেখা যায় কি হ'ব এইখন হৈছে ইয়াৰ ৰেষ্টুৰেণ্ট আমি ইয়াতে খাব ৰখিছোঁ একচুৱেলি আৰু এইটো চাইডত আছে আপোনাৰ এইখন মেলা হনুমান মেলা হৈছে ইয়াতে আৰু এইটো ৰাস্তাত আহিব পাৰি
হ'ব এনে কিবা দিয়ে আমাক নহ'লে এইটো কি টিকেট ৰাতি কটা হয় নেকি টিকেটটো একচুৱেলি ইয়াত টিকেট কাটিলে কিবা কিবি বস্তু পাইছ আৰু এইবিলাক ৰাতিয়ে হয় দিনত একো নাই সেইটো কাৰণে কৈছে এতিয়া নহ'ব বুলি তুমি ৰাতি আহিলে কথা নাছিল হা এইটো উঠিব পাৰি নাই হা এইটো উঠিব পাৰি নাই এইটো উঠিব পাৰি নাই পাৰি এইটো কোন তোমাৰ ফ্ৰেণ্ড বাহ আৰু এওঁ তোমাৰ নামকেইটা কি তোমালোকৰ আলম আলম তোমাৰ গালম গালম আৰু তোমাৰ সালম সালম মুস্কিদুল আৰু এর নাম হয় নেকি তহঁতে কি ৰাতি ইয়াতে থাকা ৰাতি ইয়াতে থাকা নেকি তহঁতে এর নাম সালম মোর নাম গালাম এর নাম আলম ৰাতি ইয়াতে থাকা নহয় ক'ত থাকা ঘৰত ইয়াতে দিনত ঘূৰি আছে যে তাত পইচা তুলি হয় নেকি নাপায় হা চাব লাগে নেকি এই চাব নালাগে নাপায় চাব ইয়াৰ পৰা ঠিকে আছে বিয়া পাতিব ইয়াত হয় নেকি এটা ছোৱালী আনি দিব স্কুল গৈছা নাই স্কুল স্কুল নাযাওঁ কিয় স্কুল যাওঁ আজি নাযাওঁ স্কুল যাবি নহয় স্কুল গ'লেহে ডাঙৰ মানুহ হ'ব পাৰিবি হয়নে নাই আজি অঁ স্কুল যাবি ভালকৈ পঢ়া শুনা কৰিবি দেই এইটো ল বিছানী গৰম বহুত আছে এইখন ল লাঞ্চ কৰি লওঁ লাঞ্চ কৰাৰ পিছত ৰাজীৱ কি টিকটক সোমাই লৈছা নেকি বা এতিয়া আহিছোঁ এখন নগাঁৱৰ এখন ভাল ৰেষ্টুৰেণ্ট এখন নাম হৈছে কলং চ' ইয়াত কলঙৰ ৰেষ্টুৰেণ্টখন বহুত ভালকৈ বস্তু মহলটো ভাল লাগিছে চ' আপোনালোকক ভাবিছোঁ এবাৰ দেখাই দিওঁ চ' এখন চাওঁ চিটবিলাক আছে তাত দেখাইছোঁ বহুত ধুনীয়া ৰেষ্টুৰেণ্ট এতিয়া আপোনালোকে বাৰ্থডে চাৰ্থডে চেলিব্ৰেট কৰিব বিচাৰে তো কৰিব পাৰে চাওক এতিয়া আছে আপোনালোকে বাৰ্থডে চেলিব্ৰেট কৰিব টানত এই ভাইৰ লগত আহিছোঁ খাবৰ কাৰণে চিকেন ড্ৰাইভাৰ মাম্মি কিটচেনৰ আমি এতিয়া খাই চাম কেনেকুৱা টেষ্ট একচুৱেলি ৰাতি হৈ গ'ল আমাৰ আজি ৰাতি হোৱাৰ কাৰণে এতিয়া কিটচেনত আৰু এতিয়া ইভিনিং খাই আছোঁ আৰু আমাৰ আজি এনজয় কৰিছোঁ চাই লওঁ আজি ফ্ৰাই লগাইছোঁ লগাইছোঁ তেনেকৈ আনি কিনে এইটো দেখাব চেষ্টা কৰিছোঁ যাতে আপোনালোকে ভালকৈ চাই ল'ব পাৰে এইটো চাওক চকৰি এইবিলাক চাওক বিভিন্ন ধৰণৰ কি কি আছে গোটেই দেখাইছোঁ বাচ্ছাৰ কাৰণে এইটো চাওক এইবিলাক চাওক বহুত ধুনীয়া আছে